নমস্কাৰ অসমীয়া ভাই বন্ধুসকল, মই বৰ্তমান আছোঁ পথাৰত। আপোনালোকে দেখিবলৈ পাইছে আমি ইয়াতে পাঁচবেলা সদায় ক্ৰিকেট খেলোঁ। এখন পিচ বনাই থোৱা আছে। পাঁচবেলা আমি সদায় গাঁৱৰ ল'ৰাখিনি মিলি পেলাই ইয়াত ক্ৰিকেট খেলোঁ। আৰু বন্ধুসকল, খেলা ধূলাৰ লগত আমি জড়িত হৈ থাকিব লাগে। জিকিম বা মানে আপোনাৰ হাৰিম সেইটো মতলব নাই, বা আপোনাৰ ইণ্টাৰনেশ্যনেল খেলুৱৈ হ'ম যে সেইটো কথা নহয়। মানুহে নিজৰ স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণেও মানুহে ক্ৰীড়াৰ লগত জড়িত হৈ থাকিব লাগে। মানুহ বিভিন্ন খেলা ধূলা কৰিব লাগে, তেতিয়া আমাৰ শৰীৰটো সুস্থ হৈ থাকে। আৰু শৰীৰটো সুস্থ হ'লেহে আমাৰ মনটো সুস্থ হয়। বন্ধুসকল, আমি এতিয়া পঢ়া শুনা ল'ৰা ছোৱালীও মানে ক্ৰিকেট খেলিব লাগে বা অন্যান্য ধৰণৰ খেলবিলাক খেলিব লাগে। কিয়নো বন্ধুসকল, খেলে আমাক মানে মনটো সুস্থ কৰে। খেলে আমাৰ মানে যিটো মানসিক চাপ, আমাৰ পঢ়া শুনা কৰিলে হওক বা দৈনন্দিন জীৱনৰ অন্য কামবিলাক কৰিলে যিটো মানসিক চাপ পৰে, আমাৰ যিটো মানসিক মানে আমি কষ্ট পাওঁ, সেই কষ্টটো এই ক্ৰিকেট খেলিলে বা অন্যান্য খেলসমূহ খেলিলে আমাৰ মানসিক যিবোৰ চাপ, এই চাপবিলাক নাইকিয়া হয় আৰু আমাৰ মনটো সুস্থ হয় আৰু আমি কামত বেছিকৈ মন লগাব পাৰোঁ। বন্ধুসকল, মই এতিয়া আপোনালোকক অলপ বুকদান মাৰি দেখুৱাম। ইয়াত বুকদান কৰি দেখুৱাম 50টাত বুকদান ইয়াতে কৰি দেখাইছোঁ। চাওক আপোনালোকে হেলতে দিছোঁ 1 shot 2 shot 3 shot 4 shot 5 shot